Oh, ano? Hey guys, good evening. কি খবৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ চেনেল জাহ্নৱী বৰগোহাঁই মাতলৈ। এয়া সাজি কাচি ধুনীয়াকৈ ওলাইছোঁ আৰু মানে নামঘৰলৈ যাওঁ। এতিয়া নামঘৰলৈ যাওঁ মানে নামঘৰত পৰ্ব এভাগ আছে। শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰৰ মানে ৰাজমেধি আমাৰ ইয়াত আছে। সেই মেছাগড় চহৰ ফুৰিব আহিছে। এতিয়া আমাৰ মেছাগড় উজনিচুক হৰি মন্দিৰৰ নামঘৰত আছে। তাকে অকণমান সেৱা এভাগ কৰি আহোঁ আৰু লগতে ভকত বৈষ্ণৱসকলো আহিছে, তেওঁলোককো মাত এষাৰ দি আহোঁ বুলি ওলাইছোঁ আৰু এতিয়া আপোনালোকক দেখাই যাম নামঘৰলৈ যাওঁ ব'লক। আৰু এতিয়া মই লৈ যাম নামঘৰলৈ, ব'লক যাওঁ এতিয়া নামঘৰলৈ। এয়া মা ওলাই হৈ গ'ল, এতিয়া মা আৰু মই যাওঁ নামঘৰলৈ আৰু লগত খুৰীও যাব। আৰু এতিয়া আপোনালোকে চাই যাব, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব দেই। মই ধুনীয়াকৈ দেখাই থাকিম আপোনালোকক। এয়া ওলাইছোঁ আৰু আমি যাওঁ এতিয়া ব'লক। এয়া আমি নামঘৰ আহি পালোহি, নামঘৰৰ সন্মুখ ভাগ এইফালে সেৱা লৈ পানি এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু এয়া নামঘৰ আহি পোৱাৰ পাছতে আৰতি হৈ গ'ল আৰু এতিয়া গোপিনীসকল সকলোকে ভকত গোপিনী সকলোকে ধুনীয়াকৈ দেখাই দিছোঁ। নামঘৰ ভাগো দেখাই দিছোঁ ভিতৰৰ অংশ। এয়া আমি ইয়াতে বহিছোঁ আৰু এইফালে এতিয়া নাম ল'ম আৰু তেওঁলোকৰ লগতে আমিও নাম লৈ থাকিম আৰু আপোনালোকক ধুনীয়াকৈ দেখাই থাকিম। এয়া আমাৰ দক্ষিণপাট সত্ৰৰ ৰাজমেধিদেউ আৰু তেওঁৰ শিষ্যসকল, এয়া আমাৰ গুৰুসকল আৰু তেওঁলোকক সেৱা এভাগ জনাওঁ বুলি আহিলোঁ। আৰু এইফালে এতিয়া আমি নাম লওঁ সকলোৱে মিলি জুলি।
নাম প্ৰসংগ হোৱাৰ পাছতে সেৱা এভাগ কৰি ল'লোঁ। সেৱা কৰাৰ পাছতে এইফালে প্ৰসাদ বিতাইছে আৰু বিলনীয়াই এয়া প্ৰসাদ আমি পাই গ'লোঁ আৰু এতিয়া আমি সকলোৱে মিলিজুলি প্ৰসাদ খাই লওঁ। এয়া সকলোকে ধুনীয়াকৈ আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক। এয়া আৰু এতিয়া আমি প্ৰসাদ খাই লওঁ দেই। খাব পাৰে মানে এতিয়া নামঘৰতে নাম প্ৰসংগ হোৱাৰ পাছতে আমি প্ৰসাদ খালোঁ। প্ৰসাদ খোৱাৰ পাছতে এতিয়া নামঘৰতে আহাৰ গ্ৰহণ কৰিম। এয়া আহাৰ গ্ৰহণ কৰিবৰ বাবে গোটেইবোৰ শাৰী বহিছে আৰু এয়া সকলো ঠিক ঠাক কৰিছে আৰু এইফালে আপাহঁতকো দেখাই দিছোঁ। এইফালে গৰম পানী কৰি আছে ভাতৰ লগত খাবলৈ আৰু এতিয়া আমি আহাৰ গ্ৰহণ কৰিবলৈ এইফালে যাওঁ। এতিয়া বলক এইফালে ভকতসকল বহিছে আৰু আমি এইটো ছাইডত বহি লওঁ আৰু এতিয়া নামঘৰতে আহাৰ গ্ৰহণ কৰি ল'ম আৰু কি দিয়ে কেনেকৈ খাওঁ কি কৰোঁ আপোনালোকক ধুনীয়াকৈ দেখাই যাম দেই। এয়া ভকতসকলে ধুনীয়াকৈ বিলাই আছে। এতিয়া তাৰ পাছতে আমি আহাৰ গ্ৰহণ কৰি লওঁ আৰু
এয়া সকলোৱে শাৰী শাৰীকৈ বহি ল'লে আৰু এতিয়া আমিও আহাৰ গ্ৰহণ কৰি লওঁ আৰু এইফালে ময়ো বহি ল'লোঁ ধুনীয়াকৈ। আৰু আজি আহাৰত আছে এইফালে ভাত দাইল আৰু এইফালে আছে ৰঙালাও চব্জি। এতিয়া আমি সকলোৱে খাই লওঁ আৰু খাই বৈ ঘৰলৈ যাব লাগিব। তাৰপাছতে এতিয়া আমি সকলো ৰেডি হৈ গ'ল, খাই লওঁ আৰু খাই বৈ আৰু ঘৰা ঘৰি হ'ব লাগিব। এয়া নামঘৰৰ ভিতৰলৈ আকৌ খাই বৈ সোমালোহি। এইফালে সেৱা এভাগ কৰি লওঁ, মানে এতিয়া ঘৰলৈ যাওঁ, সেইবাবে বোলো সেৱা এভাগ কৰি লওঁ। আৰু এয়াই আজি ভিডিঅ'টো ইমানেই আৰু কেনে পালে জনাব ভিডিঅ'টো চাই। এইফালে আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ নামঘৰৰ ভিতৰ অংশ এয়া, আৰু নামঘৰৰ লগতে আমি ফটো কেইকপিমান মাৰি ল'লোঁ আৰু ওচৰৰ এয়া ভকত বৈষ্ণৱসকলৰ লগত, আৰু এয়া মা আৰু খুৰী আৰু এইকেইজনী ভণ্টিহঁতৰ লগত, আৰু এই কাষতে বৌ। এতিয়া আমি সকলোৱে ফটো চটো মাৰি ল'লোঁ নামঘৰতে, আৰু ভিতৰ অংশ অলপ ফটো মাৰি ল'লোঁ। আৰু আজি ভিডিঅ'টো কেনে পালে জনাব।